নতুন মন্ত্ৰীসভাত কোনে পাব স্থান? 3 দিনৰ পিছত সম্প্ৰসাৰণ হ'ব অসমৰ মন্ত্ৰীসভাৰ। কিন্তু নতুন বিধায়কে পাব স্থান। কোন পুৰণি মন্ত্ৰী বাদ পৰিব কেবিনেটৰ পৰা? 12 মে'ত 5জনীয়া মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ল। কোৱা হৈছিল পূৰ্ণাংগ মন্ত্ৰীসভা বিধানসভাৰ অধিৱেশনৰ পিছতহে সম্প্ৰসাৰণ কৰা হ'ব, কিন্তু সেয়া হৈ উঠা নাই। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে 3 জুনৰ পিছতহে অসমৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়া ৰাজনৈতিক মহলত চৰ্চা চলিছে কোনে কোনে পাব স্থান। পূৰ্বৰ দৰে মন্ত্ৰীয়ে এইবাৰো পাব নেকি মন্ত্ৰিত্ব বুলিও চৰ্চা চলিছে। পিছে নহয়, এইবাৰ সলনি হ'ব। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সজা এখন তালিকা গৃহমন্ত্ৰী অমিত শ্বাহে সমৰ্থন দিছে। কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মতিহে বাকী আছে। কিছুদিনৰ পূৰ্বে সংঘৰ মুৰব্বী মোহন ভাগৱতৰ সৈতেও এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হৈছিল কথা। এতিয়া আহোঁ মূল কথালৈ। এইবাৰ বলিন চেতিয়া, মানৱ ডেকা, সুশান্ত বৰগোহাঁই, বৰাকৰ 2 নতুনে পাব মন্ত্ৰিত্ব। মন্ত্ৰিত্ব কটা যাব পাৰে অশোক সিংঘল, প্ৰশান্ত ফুকন, চন্দ্ৰমোহন পাটোৱাৰী আদি। অৱশ্যে সকলো জানিবলৈ ৰ'ব লাগিব 3 জুনৰ পাছলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আছাম ডেইলি।